হাই তো ৰাইজসকল আপোনালোকৰ ভাল না আৰু মানে আজি ব্লগটোত মানে এনেকুৱা ব্লগ এই ব্লগটোত মানে আমি এটা জেগাত যাম জেগাটো ক'ত আছে মই বিশেষকৈ নাজানো প্ৰথমতেতো মই এতিয়া বশিষ্ঠ চাৰিআলি গেলি যাম বশিষ্ঠ চাৰিআলিৰ পৰা লখৰাত যাম লখৰাত বিপুল দা ৰখি আছে বিপুল দাৰ লগত মানে সেই জেগাটোত যাম মানে এতিয়া বিপুল দাই কৈছে কালি মানে ৰাতি ফোন কৰি ক'লা কি ফুটুৰ চাব যাবে নেকি প্ৰথমতে মানে এতিয়া বশিষ্ঠ চাৰিআলি গেলি যাম তাতে বিপুল দা ৰখি আছে তাৰ পৰা সেই ফুটু জেগাটোক যাম অ'কে तो लेट्स गो भूत चाबा जाम जी भूत 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 देखी मैं जी भूत चलो भूत चाबा जाओ चलो सो मैं बंसी चारिले आহি পালোঁ এতিয়া মানে কি মই বাছত আহিলোঁ ন চ' যামৰ কাৰণে অলপ লেট হৈ গ'ল বিপুলদাক ফোন কৰিলোঁ বিপুলদাতে মানে জেগাটো গ'লে গৈছে গৈ কিনে এতিয়া লাহেকৈ উভতি আহিবই আৰু চ' বিপুলদাই ক'লে কি এজন বন্ধু আছে তাৰ নম্বৰটো মানে মোক দিছে তাৰ নাম হ'ল মহেন তাৰ লগত মানে তাৰ লগত তই আহি থাক দুটাই আমি যাওঁ বিপুলদা গুচি গ'ল সিহঁতে এতিয়া মই মহেনক ৰখি আছোঁ চ' কিবা কেতিয়া আহে চাই লওঁ চ' মহেন আহি পালে বৰ্তমান মই তাৰ লগত গৈ আছোঁ এই প্লেচটোত এতিয়া বাৰু চাই লওঁ কেনেকুৱা জেগাটোতো ময়ো দেখা নাই বৰ্তমানত গ'লে চাওঁ আৰু কেনেকুৱা হয় ত' লেটছ গ' বিপুল দা অকলে তাহলে মই ঘৰখনৰ পৰা আহোঁ হ'ব আৰু মই তাক নমাই দিম তাতে খানাপাৰাতে থাকিবি বহা হয় এতিয়া তাতে গৈ আহোঁ এবাৰ ফাৰ্ষ্ট হাণ্ড্ৰেড হয় সেইটো মেগাজিন হল নম্বৰ 1 হল ষ্টাৰ্ট হৈছে এটা তাকে এতিয়া আৰম্ভ হ'ব আৰু লাহেকে যাবানে মোৰ ভয় লাগে আগ লাগলাই अरे तू जा रही অঁ মিলা कॉमेडी चल रहा है कॉमेडी चल रहा है এতিয়া কিবা ভূত আছে নেকি हेलो 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 अरे कौन भौंक रहा है ये बदतमीज एनीवन हियर আছে কি জানি সোমালে যদি আৰু মই ফিৰি আহিব নোৱাৰো যদি तू क्यों इतना छूतिया है নহয় নহয় এইটো সোমোৱাৰ পিছত যদি মোক ভিতৰত ৰাখি থৈ দিয়ে ইয়াৰ চিত্ৰবিলাক কেনেকুৱা ধৰণৰ অংকন কৰিছে ইয়াতে বাপৰে বাপ এইটোতো ষ্টাৰ্টিং হয় ইয়াৰ পিছত আৰু আছে আৰু এইটোতো সৰু হয় নামন্তিমান ঘৰ ইয়াৰ পিছত আৰু খাতাৰনাক আছে আমি গান বজি যাম এনেকুৱা জেগাতে মানে তোমাৰ হেৰিবিলাক থাকে এইটো ইলিগেল আছিল কিজানি হয় না এতিয়া হৈ আছে এইখিনি প্ৰথমতে আমি মানে সিফালে যাম সিফালেও আছে কিবা আছে মই নাজানো ইয়াতে এই জংঘলত হাতীও আছে এই ফ্ৰেছ নহয় কোনোবা গছকিছে মানে ইয়াতে খোজটো পৰিছে কাৰোবাৰ মানুহৰ
হাতী কলপে গৈছে পুৰা ইয়াতে এটা পৰিছে তাতে এটা পৰিছে ইয়াতে এটা পৰিছে সেইবিলাক পৰিছে আমি বোলে বেলেগ হেৰি দিছো বোলে হা বোলে হাতী নিচিনা হাতীতকে ডাঙৰ ডাঙৰ আছে ডাইনছৰ টাইপ হৈ খুলিছে কি মজা লাগিব বম হ'ব ইপিনে এনেকে হাতীটো কিজানি এনেকে উঠি কিনে তোমাৰ সেনেকে গুচি গৈছে নাইবা তোমাৰ সেনেকে নামি আহিছে কিবা এটা হৈছে নামি অহা টাইপে লাগিছে কিন্তু বেছি নামি আহে না নামি আহে গোটেই প্লেন দি যায় এই জংঘলত লুকাই থাকে এইটো মনত ৰাখিবা জংঘল থাকে কিন্তু ইপিনে থাকে ন আমি বোলে এতিয়া ব্লগ বনাই আছো আহি কিনে বোলে ইপিনে পিনে আহি মাৰি দিলে ঘেৰি আছে বোলে ঘেৰিছে কিবা আহিছে এটা ৰাস্তাত আহিছে বোলে আমাৰ অৱস্থা কি হ'ব একো নহয় উৰিব লাগিব ওপৰৰ পিনে হয়তো মৰা ন হয়তো দাউৰা দাউৰিব লাগিব নহ'লে প্ৰথম ৰখি চাওঁ ৰখিয়াটো যাতে মানে হাল্লা নকৰা বেছি ভাল পায় সিহঁতে ন সেইটোৱেতো বাপৰে বাপ এই জংঘল মানুহ অলপ অহা যোৱা কৰে এইখিনিত বাছা আছে ন ইয়াৰে মানুহে কিজানি গছ কৰিছে কিন্তু চাফা ৰাস্তা আছে ন ইয়াতে কিজানি গছ চছ কাটিব আহে ধৰি লওক তোমাৰ খৰিৰ কাৰণে আহে কিজানি বাঁহ গছো আছে ন মানুহৰ ভালে আমাৰ গাঁৱৰ পিনে হ'ব লাগিছিল ন এডাল বাঁহো নাথাকিলে চাবাচোন ইয়াতে কিবা এটা হৈছিল নিশ্চয় ইমান চাফা হৈ গৈছে এইখিনি জাগাই চাফা হৈ গৈছে হাতীৰ গোবৰ এইবিলাক কিবা এটাতো হৈছে ইয়াতে নিশ্চয় হয়তো ফুট ভাৰ্চেছ হাতী হৈছে ঝগড়া হৈছে নাইবাইতো নাই হয়তো হাতীটো পৰিছে নেকি তোমাৰ পৰিব পাৰো আমি বাৰু দেখিলো ইয়াতে কি হৈছিল আমি ঘটনাটো ধৰিব পৰা নাই মানে বুজি চাম টাইম হয়তো চিয়াটিক মাতিব লাগিব পাৰে দয়া কুছ তো গড়বড় হে দয়া এজিপি প্ৰদ্যুমন नहीं सारुण के यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ ভাল লাগিছে ভিউটো ভাল লাগিছে জংঘল ন উইল স্মিথৰ এটা ঘৰ দেখিছো মই এনেকুৱা ক'ত? পাহাৰৰ মাজত পাহাৰৰ মাজত এক্টৰ হয় আৰু আচ্ছা বাৱাল জাগা মানে এইবিলাক চব ড্ৰোন শ্বটৰ কাৰণে ধুনীয়া হয় এই ওপৰৰ ভিউ এই মজা হ'লে তাৰপিছত সেইটোতো ডাঙৰ হ'ব যায় ন আগৰটোতকে বহুত ডাঙৰ আগৰটো চাগে 1 BHK আছিল 1 BHK 1 BHK হ'ব কাৰণ তোমাৰ তাতে মানুহ তাতে মদ খাব যায় নেকি ভূতে জানে ভাই আমি নাজানো আমিতো নাথাকো আজি আহিছো তাতে বিয়াৰো কেন পৰি আছে এইবিলাক কি মানে খানা ভূতে খানা খায় নে মানুহ খানা খায় ক'ব নোৱাৰো খাই চাগে হ'ব পাৰে এই মানুহ কিহৰ খানা গম নাপাওঁ এইবিলাক এই ছেকেণ্ডটোত যাব আহিছো মানে এতিয়া চাওঁ যায় কিনে এইটো হ'ল ছেকেণ্ড লেব ইয়াতে ৱালত যিবিলাক চিত্ৰ অংকন কৰা আছে সেইবিলাক দেখাবতো নোৱাৰো ধুনীয়া চব অংকন কৰা আছে ইয়াতে মোৰ মাতটো ধুনীয়াকৈ হৈছে কিন্তু এটা বাছো ওলাই আছে এইটো জাগাটো হেৰি তোমাৰ ডাঙৰ প্লেচ প্লেচটো ডাঙৰ ইয়াতে ফুটবল খেলিব পাৰিম আমি মহেন আৰামছে ফুটবল নেক্সট বাৰ ফুটবল লৈ আহিম নেকি ফুটৰ লগত না আমি দুটা খেলিম মহেনে বিহাইণ্ড দ্য চিন বনাই আছে আমাক কেমেৰা কৰি কিনে এতিয়া আমি মাস্ক নাই আমাৰ মাস্ক আছে কিন্তু আমাৰ এনেকুৱা ধৰণৰ মাস্কটো আমি এনেকে মাৰো এইটো হ'ল আমাৰ মহেন হেল্ল' কৰি দিয়া X9 এতিয়া আমি ইয়াৰ পৰা ওলাম লেটছ গো চাইডত আৰামছে যাই পাম খালি কি অলপ প্লেচটো অলপ হেৰি আছে ন ইয়াৰ পৰা যাই পাম ন কিন্তু ঘৰত যাব মেমৰিখিনি কপি কৰিব লাগিব এতিয়া মানে মই মৰিলো পৰি এতিয়া মানে কি হৈছে আমাৰ ইয়াতে আৰু জাগা বহুত আছে মানে লেব আছে আৰু কিন্তু আমাৰ এতিয়া টাইমখিনি অলপ মেকআপ কৰিব পৰা নাই চ' আমি নেক্সট মানে ইয়াতে আৰু একবাৰ আহিম চ' সেইবাৰ মানে ভালকৈ কৰিম আৰু পুৰা ড্ৰোন বাগেৰা লৈ আহি কিনে তোমাৰ ইয়াৰে মানুহ গাত নপৰাকে গছৰ মাজে মাজে চলাম কিন্তু এইটো হ'ল আমাৰ চিম্পল প্ৰেক্টিচ টাইপৰ ব্লগ বনালোঁ নেক্সট ব্লগটো মানে পুৰা চুপাৰ হিট বনাম আৰু কিন্তু সেইটো কাৰণে অলপমান টাইম লাগিব মই আগতে কৈ দিলোঁ চ' জাগাটো বাৰু
জাগাটোতো ভয়ানক লাগছে ভয়ানকো লাগছে ভালো লাগছে বহুত ভাল লাগছে এনেকুৱা জাগা গুৱাহাটীত যি আছে ধৰিবই নোৱাৰো না মই ভাবাই নাছিলো মানে পাহাৰৰ ভিতৰত যেনে পাহাৰ মানে দূৰৰ পৰা দেখা পাওঁ ন ৰাস্তা নাই কাৰণ এইটো ৰাস্তাও আছে অলপ ৰাস্তা নাই এইটো ৰাস্তা আছে এইটো মানে ৰাস্তাটো একদম তোমাৰ পাহাৰীয়া ৰাস্তা চব দেখা পালো সাপ আৰু হাতী দেখা নাপালো ভূত দেখা নাপালো সেইটো আশা নকৰোৱে পাৰিলে মই না সাপক বহুত ভয় কৰে মই ভয় কৰোঁ নিশ্চয় সাপডাল ফুটাৰ পিছত আৰু ক'তনো চিন্তা থাকিম ক'তনো থাকিম ডক্টৰে ক'ব চেলাইন লোৱা চেলাইন লোৱা ডক্টৰ থাকিলে যাই নাপাম মাথা ঘূৰাই আছে তুমি মোক খুটালা তুমি নিবাগে নেকি চোচৰাই দিয়ে তাকে গেলে আধা গেলে যোৱা গেলে মৰিয়ে যাম দাঙি না ভাগৰ লাগিব না আধা চোচৰা পিছত তো মৰিয়ে যাম মই লাষ্টত নহৰা লাগিলে ভৰিটো কাটি দিম ভৰি যদি গলত কামৰোৱাই গলটো কাটি দিব লাগিব কাটি দিম বাকী আমি সেইখিনি ওলালো মই ইফালে আৰু বাকী লেপকেইটা কোন পিনে আছে চিধা কৰি গ'লো আমি এই মানে আগৰ পিনে আছে বাকী লেপকেইটা কিন্তু হ'লে আমি বৰ্তমান মানে ক'লো ন এতিয়া আৰু দিনে ঘৰ চৰ বনাবৰ কাৰণে আমাৰ সুবিধা হ'ব সুবিধা হ'ব সিফালে কেম্পিং কৰিব কেম্পিঙৰ কাৰণে ইয়াতে বেছি ভাল হ'ব নেকি বেছি দূৰ নাযোৱা ভাল হ'ব নেকি ইফালে হাতী আহি আছে ইফালে হাতী আছে ভাই কিজানি সিফালে তোমাৰ বেছিকে আছে এইটো ৰাস্তা নেকি এইটো হাতী ৰাস্তা হাতী ৰাস্তাই হ'ব আমি তিনিটা মানে এটা জেগাটো দেখিছোঁ এইটো বাথৰুম হ'ব সিহঁতৰ সেইটো বাথৰুম আছিল কিজানি হ'ব পাৰে এনেকে হয়তো হাতীটো ইমান ওপৰত উঠিব নোৱাৰে ন আহে সিহঁতে এনেকে নামি আহিব বাৰু উঠিব কেনেকে সেনেকৈ চাই তেৰা উঠিব চাগে মোৰ এইপিনে উঠিব নোৱাৰিব উঠিলে তোমাৰ এইটো ৰাস্তা দিয়ে উঠি যাব যাই কিনে তোমাৰ সিপিনে তোমাৰ হয়তো নামি আহিব বস্তুটো পাৰ্ট হ'ব সেইটো আমি যদি এনেকে কেমেৰা কৰি আছো বোলে আগেদি বোলে ভূত পাৰ হৈ গ'ল আমাৰ চবকেইটা কিজানি ক'ৰবাত ভূত চুত ওলাইছে কিজানি চাব লাগিব ভালকে ঘৰত বহি কিনে কেমেৰা পাৰি কিজানি আই থিংক ৰাইজসকল এতিয়া আহি পালো দিয়ক আৰু এখিনি ইয়াত জেগা য'ৰ পৰা আৰম্ভ কৰিছিলো সেইখিনি ইয়াত জেগা আমি আহি পালো মানে এইমাত্ৰ কি হ'ল গম নাপালো মানে এইবিলাক থপথপে মানে কিবা পৰাৰ নিচিনা হৈছে হয়তো হাতী আহিছে এনেকুৱা লাগছে মোৰ এতিয়া আমি পলাই আছো স্পীডত তাকো ফোন কৰিছিলোঁ ফোনৰ নেটৱৰ্ক নাই এতিয়া কি আহিছে গম নাপাওঁ হয়তো ভূত আহিছে নহয়তো হয়তো ভূত আহিছে নহয়তো হাতী আহিছে খাতৰনাক জেগা দেখিছিলা না পুৰা খেলা হৈছে হাতীৰ যিটো স্পীড সেই স্পীডত আমি আকৌ পাত্তাই নাপালো মৰিলো এতিয়া মেইন জেগাত পালো ইয়াৰ পৰা যাব পাৰিলে হ'ল আৰু ইয়াতে পিকনিক চলি আছে ইয়াৰ পৰা চ' সেইটো ভিডিঅ'ত এইখিনিয়ে আছিল মানে কি হ'ল আমি মানে ভিডিঅ' কৰি আছিলোঁ কেমেৰা ফুটেজবিলাক মানে দিলে হৈ গ'ল সেইকাৰণে বেছি ফুটেজ দিব পৰা নাই মানে যিখিনি দেখাইছোঁ সেইখিনিয়ে এক্সপ্ল'ৰ কৰিলোঁ আৰু মানে আৰু আছিল ফুটেজখিনি ডিলিট হৈ গ'ল তো ভাবিব নাই কি কৰোঁ চ' যিখিনি দিয়ে বনাই দিলোঁ এতিয়া নেক্সট আৰু এবাৰ যাম এইটো প্লেচত মানে এইবাৰ ধুনীয়াকৈ বনাম আৰু এইবাৰ ফুটেজ অলপ বেছিকৈ যিমান পৰিমাণ কালেক্ট কৰি চেষ্টা কৰিম আৰু আমাৰ লগত গান আৰু যাব এই টপিকটোৰ ওপৰতে মানে আৰু এটা ব্লগ দি দিম মানে এইটো দি দিলোঁ সেইদিনা ভালো লাগিছিল চ' সেইখিনিয়ে আৰু যদি ভিডিঅ'টো ভাল পাইছে চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেয়া লাগিছেতো ডিছলাইক কৰি দিব চ' টেক কেয়াৰ বাই বাই এণ্ড গুড নাইট চি ইউ এগেইন